আপোনালোক কেনে আছে যে ভালে আছে তো আমাৰ ভিডিঅ'লৈ স্বাগতম। এই ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আমি বৰ্তমান আৰু পুনৰ উভতি আহিছোঁ ভিডিঅ'লৈ। মানে মই ইমানেই কিয় ভিডিঅ' দিয়া নাছিলোঁ, সকলো সকলো কম মই কাহিনীটো মানে বহুত মোৰ প্ৰব্লেম চলি আছিল। মানে ইউটিউব চেনেলটো মই হেৰাই গৈছিলে, মানে মোৰ মোবাইলটো মানে চুৰ হৈ গৈছিল স্কুলৰ পৰা। মানে সকলো কৈ আছোঁ ভিডিঅ'টো চাই যাওক, তো আৰম্ভ কৰোঁ। বন্ধু কৰে এতিয়া কওঁ মই সকলো কথা। মানে মোৰ মোবাইলটো হেৰাই গৈছিল, মানে স্কুলত যেতিয়া নৱগত আদৰি হ'ব আছিল তেতিয়া মই মোবাইলটো মানে বেগত লৈ গৈছিলোঁ। তাৰপিছত বেগৰ পৰা মানে মোৰ মোবাইলটো মই চুৰ কৰি লৈ গ'ল। লৈ যোৱাৰ পিছত মোৰ সকলো সেই মানে মোৰ ইউটিউব চেনেলটো গুচি গ'ল, চব গুচি গ'ল আৰু একো নাই মোবাইলত। দুদিনৰ পিছত মই ফাইনেন্সত এটা মোবাইল ল'লোঁ, Realme 11X। আপোনালোকে লৈ ফাইনেন্সত ল'ব পাৰে, বহুত ভাল মোবাইল Realme 11X, 8GB RAM। আৰু মই সেই মোবাইলটোৰ পিছত খুচৰি ইউটিউব চেনেলটো নাপালোঁ। পিছত এদিন কালি ৰাতি মই চালোঁ, চাই পেলাই ইউটিউব চেনেলটো বহুত বিচাৰিলোঁ। তাত জিমেইল ID আৰু পাছৱৰ্ড লেখা আছিল বহি তাত। সেই পিছত মই ওলাব পাৰিলোঁ কিবাকৈ মোবাইলটো, পিছত আৰু ইউটিউব চেনেল ঘূৰাই পালোঁ। আৰু আপোনাক এটা কথা কওঁ, মই এই মোবাইলটো হৰৰ কথাটো মই থানাত জনাইছিলোঁ। থানাই কৈছে জিমেইল ID আৰু পাছৱৰ্ডটো জানে মই ওলাই দিব পাৰিম। তো মই জিমেইল ID আৰু পাছৱৰ্ড নাজানো। তো আপোনালোকে সকলোৱে যেতিয়া মোবাইল কিনে বা মোবাইলৰ গুগল একাউণ্ট খোলে, যে জিমেইল ID আৰু পাছৱৰ্ডটো লিখি থ'ব, বহুত দৰকাৰী। সেইটো যদি আপোনালোকৰ লগত থাকে তেতিয়াহ'লে মোবাইলটো আপোনালোকে বিচৰাত সহায় হ'ব। তো সেই মোৰ কাহিনী, আৰু মই সেইকাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। মানে দুৰ্গা পূজা গ'ল, লক্ষী পূজা গ'ল, থিয়েটাৰ গ'ল, অভিনন্দন থিয়েটাৰ, প্ৰিয়মবল্লী বিবাহকো লগ পাইছোঁ, সকলোকে লগ পাইছোঁ, কিন্তু মোৰ ইউটিউবেই নাই, মোবাইল নাছিল তেতিয়া। এতিয়া কিনিলোঁ মোবাইলটো, তো মোৰ বহুত লুজ হৈ গ'ল। আৰু তো সেই মাজে মাজে ভিডিঅ' বেছি নাযাওঁ, কমকৈ দি থাকিম, মানে মোৰ পৰীক্ষা আহি আছে না, লাহে লাহে কম ভিডিঅ' পাব। তো ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কৰিব। আৰু গধূলি মই ক'ত যাম ফুৰিবলৈ সকলো দখল চাই দিয়ক। ফাইনেলি মই ঘৰত আহিলোঁ। মানে মই মই গৈছিলোঁ মন্দিৰৰ পৰা চাকি বান্ধি দিয়া সকলো কৰি আহিলোঁ। মানে আমাৰ গাঁৱত যোনটো নামঘৰ আছে, নামঘৰ মন্দিৰ ভুল হৈছে, নামঘৰত চাকি বান্ধি দি আহিলোঁ। এতিয়া ঘৰত সোমালোঁ, মানে গধূলি হ'ল। আৰু অলপ কিবা কওঁ আপোনালোকৰ দৰকাৰী কথা, যে আপোনালোকে মোবাইলবোৰ আৰু বেগবোৰ সকলো সাৱধান ৰাখিব। সাৱধান ৰখাটো বহুত ভাল, মানে চোৰ হোৱাৰ বহুত চান্স হৈ আছে। মই ভাবিছিলোঁ যে মই ইউটিউব জগতত আহিব নোৱাৰিম, কিন্তু মই বৰ্তমান আহি গ'লোঁ আৰু আহিলোঁ। ভাবিছিলোঁ নতুনকৈ এটা ইউটিউব চেনেল খুলিম, তো মই নুখুলিলোঁ। মানে ৰখি থাকিলোঁ, অপেক্ষা কৰিলোঁ, অপেক্ষাৰ ফল সদায় মিঠা। আৰু মই এইটো ইউটিউব চেনেলটো কিবাকৈ আগবঢ়াই নিয়াক মানে মোৰ ভাবিব লাগি আছে। টিপু ব্লগাৰ 1K, তেওঁৰ ভিডিঅ'টো আপোনালোকে চাব। টিপু ব্লগাৰ 1K নেকি, 1K। ছাবস্ক্ৰাইব কৰিব সকলোৱে ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই আছাম আমি পাগল ব্লগ, আৰু মই সকলো ব্লগ দি থাকিম। ভিডিঅ'বোৰ অলপ কম দি থাকিম, আৰু কমকৈ দি থাকিম, আপোনালোকে বেয়া চেয়া নাপাব। আৰু ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, মানে সকলোৱে গম পায় যাতে। আৰু আজিকালি ভিডিঅ' ভয় লগা হৈছে, মানে মোবাইলটো চুৰ হোৱাৰ মানে মায়ে মোক কোনো মোবাইলটো নিব নাযায়। মোবাইলটো মোৰ নিজৰ নহয়, মানে মাৰ। মানে আমি ইমান ধনো নহয়, মিডিল ক্লাছ ফেমিলি আমি। আমাৰ দেউতাক মানে কাম কৰে, বহুতে হাৰিব পাৰে, মই ইউটিউবৰে পইচা নাপাওঁ একেবাৰে, মই ইউটিউবৰে পইচা নাপাওঁ। আৰু মই আপোনালোকে কেনেকৈ পইচা পাম, যিহেতু আগবাঢ়াই দিব অলপ। তো কিছুমান ইউটিউবাৰ আছে লেবেল দিয়ে, মই সিমান লেবেল নাযাওঁ ভাই। আমি সকলো একেই মানুহ। আপোনালোকৰ কাৰণে মই আজি ইমান অলপ ছাবস্ক্ৰাইব হৈছোঁ, মানে আৰু কিবা ছাবস্ক্ৰাইবটো অলপ ওপৰত যাতে মই অলপ আগলৈ যাব পাৰোঁ। তো মই সেই কামনা। তো আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, সেইকাৰণে কৰিলোঁ দীঘল। আৰু মই কি মোবাইল কিনিছোঁ দেখা হৈছে আপোনালোকে ভাবিব পাৰে লেবেল দিছোঁ, মই লেবেল দিয়া নাই, দেখা হৈছে। ফাইনেলি বন্ধুসকল, আমি এইটো মোবাইল লৈছোঁ, মানে এইটো Realme 11X লেখা আছে ইয়াতে, আৰু ইয়াতে সকলো লেখা আছে, এখন চাই ল'ব পাৰে কেমেৰাত। মানে আপোনালোকে দেখা নাই ভালকৈ, মানে এইটো মোবাইলৰ কভাৰ আনো, চাদা চব দি আছে, পুৰা ভাল মোবাইল, পুৰা ফাষ্ট মোবাইল। মই এইটো লৈছোঁ, আৰু বেলেগ নকওঁ। এইটো মোবাইল ফাইনেলটো লৈছোঁ, চাই লগাত লেখা আছে 8GB RAM আৰু 120 ষ্ট'ৰেজ। এতিয়া আপোনালোকে কম দামত ভাল মোবাইল ল'ব খোজে, তেতিয়া আপোনালোকে ল'ব পাৰে। মানে কম দামত ভাল মোবাইল ল'ব খোজে আপোনালোকে, এইটো ল'ব খোজে বহুত ভাল মোবাইল। কম দামত, দামটো 16,000, 8GB RAM, Dimensity 600 প্লাছ প্ৰচেছৰ, স্ক'ৰ 4 লাখমান আহি যাব। আৰু আপোনালোকৰ এণ্ড্ৰইড 13 পাব, মানে বহুত বেষ্ট মোবাইল, লৈ ল'ব পাৰে। ময়ো ল'লোঁ, মই মানে নিজে কেছ পইচা লোৱা নাই, ফাইনেন্সত লৈছোঁ। এই ভিডিঅ' এখন দিছিল, যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন ভিডিঅ' দি আছোঁ। ধন্যবাদ, বাই বাই।